Hi guys, welcome back to my YouTube channel. আপোনালোকৰ খবৰ ভালনে? আমি ভালে আছোঁ। আজি ভাবিলোঁ তো ৰুমত এনেই বহি কি কৰিম, তো অমিছা আৰু মই আজি ভাবিলোঁ ডিব্ৰুগড়ৰ কোনোবা এটা ভাল জেগালৈ ফুৰিবলৈ যাম। মোৰ লগত আছে অমিছা। তাৰপিছত ভাবিলোঁ মানে এতিয়ালৈকে আমি ফিক্স কৰা নাই ক'ত ফুৰিবলৈ যাম, কিন্তু ক'ৰবাত না ক'ৰবাত যামেই আৰু ভাল জেগালৈ যাম। আপোনালোককো ভিডিঅ'ত দেখাম, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকিব। Yes, finally আপোনালোকক কৈছোঁ মই ভাল এটা জেগালৈ যাম বুলি। চ' আমি ডিব্ৰুগড় খানিকৰ পাৰ্ক অৰ মহাত্মা গান্ধী শিশু উদ্যানলৈ আহি পালোঁ। সেইটো একদম জগন্নাথ মন্দিৰৰ ওচৰতে আছে আৰু টিকেট অনলি 30 ৰুপিজ। এতিয়া বলক ভিতৰলৈ যাম। ডিব্ৰুগড় টাউনৰ পৰা 6 কিলোমিটাৰ অলপ নহয় চাগে 5.5 কিলোমিটাৰ বা 5 কিলোমিটাৰ দূৰত আছে এখন পাৰ্ক। আৰু মানে ইমানেই চাফা, মই মানে ফাৰ্ষ্ট অফ অল মই মানে ইয়াত যিমান ষ্টাফে কাম কৰে তাহাঁতক মানিছোঁ। মানে ইমান ডিচিপ্লিনেকৈ মানে থৈছে জেগাবোৰ, একদম কোনোফালে এটা পেকেট নাই বা কিবা পিক চিক তেনেকুৱা একদম চাফা। আৰু গছ গছনিবোৰ অলপো ঘাঁহ বন মানে এক্সট্ৰা তেনেকৈ ওলাই নাই, চব কাটিছে একদম ভালকৈ, মেইনটেনেঞ্চ বহুত ভালকৈ কৰিছে। তাৰপিছত মানে যেতিয়া ভিতৰত সোমালোঁ গৰমটো একেবাৰে ফিল হোৱা নাই, গছ গছনি আছে যে সেইকাৰণে চাগে হয় হ'ব পাৰে। আৰু জানো মোৰ মোবাইল কি হৈছে আজি ভিডিঅ'টো লাগি গৈ আছে। তাৰপিছত একদম ভাল লাগিছে আহি। আপোনালোক যদি কেতিয়াবা আহে ডিব্ৰুগড় ফালে বাইপাছৰ ৰাস্তাই সোমাব ইয়ালৈ, একদম ভাল লাগিব আপোনালোককো। আৰু ৰাতিপুৱা 10টাৰ পৰা খোলে ইয়াত। ইমান ঠাণ্ডা দেখিছেনে, কোনো মানুহেই নাই, অকল আমাৰ ভৰিৰ আৱাজ। ল'ৰাবোৰ আছে বাৰু সেইখিনিত, সিহঁতে খুব কেমেৰা লৈছে আৰু ফটো মাৰিছে। ইমান ঠাণ্ডা দেখিছেনে, কোনো মানুহেই নাই। সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণেও ইয়াত বহুত মানে তেনেকুৱা বস্তু আছে, আৰু চুইমিং পুলো আছে ইভেন। আৰু ট্ৰেইনৰ টয় ট্ৰেইন খুব ভাল পাইছে খেলি। আপোনালোকক এয়া মই দেখাই আছোঁ, চাওকচোন ইমান ভালকৈ বাচ্চাবোৰ উঠিছে টয় ট্ৰেইনত। पीछे मारो, पीछे मारो हो जाएगा। हाँ इधर वाला, इधर मारते रहो, आगे मारो, पीछे मारो, जाएगा। अब इधर हो। মই আৰু একদম ফুৰিবলৈ পাই লগৰ কেইজনীও জানো কোনফালে আছে এৰি দিছোঁ আৰু, কাৰণ বহুত দিনৰ পিছত এনেকুৱা মানে পাৰ্কলৈ আহিছোঁ যে, আৰু মই কিমান বছৰ হৈছিলে মই অহাই নাছিলোঁ। আৰু ভাল লাগিছে আজি যিহেতু আহিছোঁ। ৰ'দটো মানে গৰম বহুত হৈছে তথাপিও ফিল কৰা নাই, কাৰণ ইয়াত মানে নেচাৰেল ভিউটো। আমি খনিকৰৰ পৰা ওলাই আহি ইয়াত কণ্টেণ্ট আমাৰ সম্পূৰ্ণ এক্সপ্ল'ৰত
ইয়াতে শেষ কৰিছোঁ। বাই বাই। আৰু কেনেকুৱা লাগিছে লাইক কমেণ্ট কৰিব আৰু বাকী ভিডিঅ'বোৰ পাবৰ কাৰণে যদি ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।